শুভ আবেলি আৰু এয়া মোৰ মৰমৰ ভণ্টি ভাইটিসকল হাই গাইজ কৈ দিয়া আকৌ সূতাকত তোমালোকৰ এই মানে আজি মানে মেডাম মেফিত মানে কি কৰে মানে অলপ কোৱাচোন হাই আজি আমি এটা বগৈ ভিডিও বনাম ইয়ে আমি বগৈ মেলি যাম এতিয়া ইয়ে ফেলে আমি এতিয়া এফালে যাম আমি এতিয়া বাৰীফালে গৈ আছো ও কেনেকা উঠাম লক কিবা এটা আনিব লাগিব এয়া মোৰ লগত আছে ভণ্টি চুনচুন আৰু দিব্যাংশী মই কিবা খেল লৈছো দেই আহো আমি আৰু এফালে আমাৰ বগৰী গছজোপা আছে এয়া মই বগৰীখিনি দেখুৱাই আছোঁ এফালে আমাৰ বগৰী গছজোপা এফালে বগৰী গছজোপা এজনী নাম এজনী মোৰ মৰমৰ গৰু আৰু বহুত কেম্পছ কৰে মানে আৰু এজনী হৈছে মোৰ মৰমৰ পোৱালি এজনীৰ নাম হৈছে কি জানেনে ঋষিতা মজা নাম মাইকী হয় আৰু মই এতিয়া আমাৰ বগৰী গছজোপা মই এতিয়া দেখুৱাইছোঁ আৰু এইজোপা আমাৰ বগৰী গছ এয়া বগৰী পাৰি আছোঁ আমি এতিয়া এয়া আমাৰ বগৰী গছ এয়া ভণ্টিয়ে বগৰী পাৰি আছে হাই গাইস এয়া ভণ্টিয়ে বগৰী পাৰি আছে এয়া এনে কৈছে এয়া আমাৰ ভণ্টিয়ে বগৰী পাৰি এয়া বগৰী পাৰিছে ইমান ধুনীয়া বগৰীজোপা বহুত মিঠা মানে বহুত মানে বগৰী এটা দেখুৱাই দিয়া আকৌ খাই সেইটো নাইকা আছে ইমান ধুনীয়া পকা একদম লমালমে ওলমি আছে এটা বগৰী খাব মোৰ ভণ্টিয়ে এতিয়া বগৰী খাইছে দিয়াচোন মোৰ এই যিজোপা আমাৰ মানে মানে বাৰীত মানে যিজোপা মানে বগৰী গছ আছে মানে খাবলৈ মানে ইমানে সোৱাদ নহয় ইমানে সোৱাদ মানে কি ক'ম আৰু মানে ইমানে সোৱাদ মানে আৰু কাৰোবাৰ যদি বোলে বগৰী লাগে তেতিয়া আমাৰ ঘৰলৈ আহি যাব দিয়া একদম পকা বগৰী এটা খাইছোঁ আৰু এই বগৰীজোপা আছে একদম বালিয়া বগৰী আৰু এইফালে আছে মোৰ ভাইটি আৰু ইয়াৰ নামটো হৈছে ইৰফান আলী আৰু ক্লাছটো কৈ দিয়া 4 আৰু ক্লাছ 4 আৰু মানে আমাৰ ঘৰত মানে বিয়া হৈছে মানে আমাৰ মানে দাদাহঁতৰ বিয়া সেইটো কাৰণে আমি মানে আজি মানে বগৰী খুন্দি খাবলৈ ওলাইছোঁ আজি আৰু তোমাৰ পঢ়া শুনা কেনেকুৱা হৈছে ভালে হৈছে আৰু তোমাৰ স্কুলখনৰ নামটো কৈ দিয়া দুৱাৰপথাৰ প্ৰাথমিক বিদ্যালয় ডিব্ৰুগড় ডিষ্ট্ৰিক্ট জয়পুৰ হাপত দিছে গোটেই তিতি হৈ গ'ল গা ধুৱাই দিলোঁ মাকজনী ক'লে আৰু এই ভণ্টি তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম দিব্যাংশী গগৈ আৰু তোমাৰ স্কুলখন মানে ক'ত আছে তুমি কি পঢ়ি আছা সেইটো কৈ দিয়া UKG সেকশন C আৰু ক্লাছ UKG ধন্যবাদ আৰু তুমি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী ইয়ামিন বেগম আৰু তোমাৰ স্কুল ঘৰ ক'ত কৈ দিয়া মোৰ ঘৰ আছে জয়পুৰ জিলা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু তোমাৰ স্কুলখনৰ নাম কৈ দিয়া ক্লাছ কি কৈ দিয়া ক্লাছ 3 স্কুলখনৰ নাম আছে দুৱাৰপথাৰ প্ৰাথমিক বিদ্যালয় জয়পুৰ আৰু মই এতিয়া আপোনাৰ আগত
পকা বগৰী খাইছোঁ পকা বগৰী মানে ইমানে পকা একদম মিঠা ভাৰি দিয়ক বগৰী মই যে একো কৰিব নাই মই যাওঁ মানে বগৰীটো ইমানে মিঠা টেঙা মিঠা আমাৰ বালে বগৰী খাব নেকি আহক মই খাইছোঁ বিৰাট মজা লাগিছে খাই আপোনালোকে অহা খাবলৈ আমাৰ ঘৰলৈ আহিব দেই আমাৰ ঘৰ নামৰূপত আহিব আপোনালোকে ভিডিঅ'টো ভাল লাগিলে এতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু টিলিঙাটো বজাই দিব আৰু সেই টিলিঙাটো প্ৰেছ কৰি দিব ধন্যবাদ বাই বাই বাই